ফ্ৰেণ্ড, মই ইনাৰ কিটচেনত আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনাৰ কাৰণে একদম সম্পূৰ্ণ নতুন এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো খোৱাৰ লগতে শৰীৰৰ বাবে বহুত উপকাৰী। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মই আপোনালোকক আজি শেৱালি ফুলটো সকলোৱে খাইছে। মই আজি পাতৰ বৰা ভাজি দেখুৱাম। এই মই পাত লৈছোঁ, কেইবাটাও পাত লৈছোঁ আৰু এইবিলাক লৈছোঁ, বেচন লৈছোঁ, এইটো অইল লৈছোঁ মই আৰু ইয়াত লৈছোঁ মই হালধিৰ গুড়া আৰু নিমখ অকণমান লৈছোঁ। এইবিলাকেদি মই এতিয়া শেৱালি ফুলৰ বৰা ভাজিম। আপোনালোকক দেখুৱাওকচোন। শেৱালি ফুলৰ পাতকেইটা খহটাৰ বাবে ইয়াত মকৰা জাল আৰু বিভিন্ন বীজাণু বাহা লয়। সেয়ে মই পাতকেইটা পৰিষ্কাৰ ধুই লৈছোঁ। আপোনালোকেও ধুই ল'ব, নহ'লে উপকাৰতকৈ অপকাৰে বেছি হ'ব। বেচনত আপোনালোকে নিমখ হালধিটো গুলি ল'ব ভালদৰে আৰু পাতটোত যে লাগি ধৰে এনেকৈ আপোনালোকে দেখিব পাইছে, আৰু তেতিয়াহে ভাল লাগিব খাই। তেলটো আপোনালোকে ভালদৰে গৰম কৰি ল'ব আৰু মই এতিয়া দি দিওঁ। আপোনালোকে দেখিব পাইছে মই দি দিছোঁ বেচনটো। দেখি পাইছেনে কিমান ধুনীয়া হৈছে, আৰু এইটো বহুত উপকাৰী বস্তু। আপোনালোকে দেখিব পাইছে ন কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাব, আৰু এইটো বহুত উপকাৰী বস্তু। এইটো পেলু আৰু কৃমিৰ নাশ কৰে, আৰু ঘৰত এবাৰ মাজে মাজে বনাই চাব। ভিডিঅ'টো আপোনালোকে চালেই, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো যেনে গ্ৰ'থ হোৱাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।